গাইজ গুড মৰ্ণিং মই দীক্ষিতা বেংগলোৰৰ পৰা আপোনালোক সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মই কি কৰি আছোঁ আপোনালোকে গম পাইছে বৰ্তমান মই ধনিয়া ছিগি আছোঁ বেংগলোৰত আহি পিনে আৰু যিহেতু হোষ্টেল চেঞ্জ হৈছে এইটো আমাৰ হোষ্টেলটো ফ্ৰণ্টত আৰু ৰাস্তাটো ক্ৰছ কৰি এইটো গোটেই ধনিয়াৰ এৰিয়া হয় ধনিয়া খেতি কৰিছিলে এওঁলোকে আৰু তাতে ধনিয়াবিলাক গোটেই বেছি দিছে তো খেতিৰ পৰা তাৰপিছত যোনখিনি ৰৈ গৈছে তাকে ৰাতি চব্জি বনাবৰ কাৰণে মই এতিয়া বৰ্তমান ধনিয়া ছিগি আছোঁ গাইছ এয়া চাওক ইমানখিনি হৈ গৈছে আৰু ইফালে মুনু তাইও ধনিয়া ছিগিছে তাইক সোধোঁ তাই কিমান পালে ঐ কিমান পাৰিছা বাও দেখাই দিয়াচোন ইফালে গাইছ ইমানবিলাক ধনিয়া ধনিয়া মানে ধনিয়া ছোৱালীও ধনিয়া ধুনীয়া ছোৱালীয়ে ধনিয়া ছিগিছে গাইছ আৰু ময়ো ছিগি আছোঁ আৰু অলপ বাহিৰৰ ফালে ফুৰিব যাম গতিকে আপোনালোককো দেখাই গৈ আছোঁ চাই গৈ থাকক তো গাইজ নিউ হোষ্টেলৰ এৰিয়াটো এনেকুৱা টাইপৰ চাওকচোন ভিউ কি মজা আহিছে এইফালে মই তাই আহিছোঁ অলপ ধুনীয়াখিনি থৈ আহিলোঁ এইফালে মুনু এইফালে এইফালে চাওক ঘৰবিলাক এৰিয়াটো ভালেই লাগিছে সন্ধিয়া টাইমত অকণমান এনেকৈ ঘূৰিবলৈ আহিব লাগে গাইজ বজাৰ কৰিব গৈ আছোঁ গাইজ তাৰপিছত আমি আহিলোঁ এইফালে চব্জি বজাৰ কৰিব ধনিয়া পদিনা জিকা আৰু আলু বাকী চব লৈ লৈছোঁ মুনু এইফালে তাৰপিছতে এৰিয়াটো চাবলৈ পকাইছোঁ আৰু এইখিনি ভাত আমাৰ চব্জি চাওক গাইজ সন্ধিয়া সময়ত এইটো এৰিয়াটো অকণমান ওলাই আহিছিলোঁ আৰু ইমান ধুনীয়া ধুনীয়া কেফে এইটো আইচক্ৰীম বাহিৰত আহি আইচক্ৰীম নাখালে কি হ'ব এইফালে ভিডিঅ'টো ইমানখিনি আছিলে ত' মিনি ব্লগটো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোক পুনৰ লগ পাইছোঁ বাই বাই টাটা